এইফালেও গাড়ী যাম বেক চাইডেও। নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু শিৱৰাত্ৰি হয় সেইকাৰণে শিৱৰাত্ৰি চাবলৈ যাবলৈ ওলাইছোঁ। এতিয়া মুখত এইবিলাক লগাই আছোঁ। এতিয়া মানে ধৰক মোৰ অলপ গাটো বেয়া, কিন্তু আজি অলপ ভাল পাইছোঁ। আজিয়ে হস্পিটেলৰ পৰা ডিচাৰ্জ লৈ আহিছোঁ আৰু এতিয়া ডক্টৰৰ ঘৰৰ বাহিৰত মানে ডক্টৰৰ চেম্বাৰৰ বাহিৰত এয়া চব দৰৱ চব মানে ৰিপৰ্ট চিপৰ্ট দেখুৱাই মেলি ওলাই আহিছোঁ। তাৰপিছত এতিয়া যাব ওলাইছোঁ। তাৰপিছত লাষ্টত মানে মোৰ 7-8টাৰ ভিতৰত এটা বেজী আছে, সেইটোও লৈ যাব লাগিব। খুব বেছি মানে গা বেয়া হৈ গৈছিলে, কিন্তু এতিয়া ফাইনেলি ভাল পালোঁ আৰু মানে শিৱৰাত্ৰি যাম বুলি অলপ মানে বেছিকৈ মোৰ জোৰ চাৰি গৈছে। যিহেতু মই ভাবি আছিলোঁ আপোনালোকৰ লগত সেইটো শিৱৰাত্ৰি ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি। বাকী দেখা যাওক কেনেকৈ মানে শ্বুট কৰিব পাৰোঁ। শিৱৰাত্ৰিত বিশেষকৈ বহুত বেছি মানুহ হয় আমাৰ শিৱসাগৰত, কিন্তু তথাপি মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই প্ৰত্যেকটো নতুন ভিডিঅ' আপোনালোকে পাই থাকে আৰু লগতে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। শিৱসাগৰ পাইছোঁহি আৰু এইফালে ব'লা। প্লিজ ইয়াত হৈ আছে আমাৰ বৰ্ডিং ফিল্ডত, শিৱসাগৰ বৰ্ডিং ফিল্ডত। ইয়াতে মেলা ভাল হৈছে, সোমাম দেই ইয়াত। ইয়াত এইবিলাক হেৰি হৈ আছে, আনন্দ মেলা হৈ আছে, আপোনালোকক দেখাম দেই। আমাৰ বৰ্ডিং ফিল্ডত শিৱসাগৰ চকৰি উঠিম বুলি ভাবিছোঁ, কিমান ভয় লাগিছে আৰু তথাপিও কিমান এইফালে মানুহ পিলি পালক ভিৰ। ফ্ৰেণ্ডছ, এতিয়া মই ফাইনেলি আহি আমি শিৱসাগৰত পালোঁহি। প্ৰথম ভাবিছোঁ যে যিহেতু মেলাখন বৰ্ডিং ফিল্ডৰ মেলাখনত আগে সোমাই লওঁ, তাত মানে আনন্দ মেলাখন চাই লওঁ। মই ক্লাছ 7ত পঢ়ি থাকোঁতে চোৱা আমাৰ নাজিৰা বৰদলত হওঁতে। এতিয়া মানে বহুত বছৰ আনন্দ মেলা চাওঁ আৰু আজি সোমাম। ঠিক আছে, আমি আহি এতিয়া সেই মেলাখনত পাইছোঁ, আপোনালোকক দেখাব চেষ্টা কৰি যাম। ঠিক আছে, এতিয়া দেখাইছোঁ, বেক কেমেৰাত দেখাইছোঁ। সৰু চকৰিটো চোৱা, সৰু চকৰিটো। এইখনত যে হেৰিয়ত উঠি যে অৱস্থা। सभी पहले दरवाजे चालू कराए, शुरू कराए पूरा बिजली वाली चिंता बिजली का तैयार पालुई मटका कुआ सब। এতিয়া আমি পালুই মটকা কুआ सब মোৰ সৰুছে আৰু আপোনালোকক দেখাম হা। এই গাড়ী আছে মানে চাওক, শিৱসাগৰত মানে শিৱৰাত্ৰি চাবলৈ কিমান গাড়ী হৈছে। হা
তেতিয়া চালোঁ মদকা কোৱা নে কি সেইটো, কিন্তু মই নাম নাজানিছিলোঁ। মোক এতিয়া মোক ক'লে যে এইটো মদকা কোৱা বুলি কয়, আৰু সঁচাই কৈছোঁ মই মানে ভিডিঅ' বনাই আছিলোঁ, তাক লাষ্টত মানে মই বহুত বেছি ভয় লাগিলে। লাষ্টত ভিডিঅ' চিডিঅ' বনাবলৈ বাদ দি মই বহি দিলোঁ আৰু চাবলৈ লাগিলোঁ, আৰু সঁচাকৈ বহুত ভাল লাগিলে। আপোনালোকে চাওক, বহুত বেছি ভাল লাগিলে। বাকী মানে মই চকৰিত উঠিম বুলি ভাবিছোঁ, নাজানো, গাটো ভাল নাই, সেইকাৰণে নুঠিবও পাৰোঁ। বাকী বহুত বেছি ভাল লাগিলে। আৰু মই যেতিয়া ক্লাছ 7ত পঢ়ি আছিলোঁ তেতিয়াই যোৱা মানে এইটো তেতিয়া মনতে নাই মানে, সেইকাৰণে। ঠিক আছে, এতিয়া নামি যাওঁ। ফ্ৰেণ্ডছ, মেলাৰ পৰা যাব ওলাইছোঁ। লাজ লাগিছে আৰু বিশেষকৈ ক'বলৈ বেয়াও লাগিছে, কিন্তু আৰু দুখো লাগিছে। কাৰণ মানে অত বছৰৰ মই এটা সপোন, যিটো মানে চকৰিত উঠা, ভয়ো লাগে চকৰিত উঠিবলৈ। আৰু যিটো মানে চকৰিত উঠা যিটো সপোন, কিন্তু আজিও পূৰা নহ'ল, কাৰণ এতিয়া বেমাৰ হৈ আছে। সেইকাৰণে এতিয়া আমি মেলাৰ পৰা যাব ওলাইছোঁ। ফাইনেলি পালোহি আমি শিৱসাগৰ দলংমুখত, আৰু ইয়াত কিমান বেছি মানুহ জানো দেখা পাইছোঁ। এইকেইটা ভাল লাগিছে। কলিতাক শিকাই দিলোঁ হে আমি জোৰ জবস্তি গোটেই প্ৰিয়াকেইটা মানে কিমান মানুহ। মোৰ মানে ভাল লগা জেগা দেখা ফুচকা, কিন্তু ডক্টৰে মনা কৰিছে কাৰণে খাব নোৱাৰিছোঁ আৰু উপায় নাই। মানুহক দেখাব চেষ্টা কৰিছে আপোনালোকে। এতিয়া ৰিচেণ্টলি এইটো সোণৰকৈ একদম পূৰা আমাৰ শিৱদৌলৰ এইটো সোণৰকৈ বনালে ৰিচেণ্ট। চব কিমান মানুহ ভিডিঅ' শ্বুট কৰিবলৈ একদম ইম্পচিবল হয়, কাৰণ ইমানে ভিৰ, মানে ফোন চোনবিলাক শ্ব' হ'ব বুলি বহুত ভয় লাগিছে। এতিয়া মানে ৰখৰাজলৈ আহিছোঁ, চবতকৈ শিৱসাগৰ দলমুখ চাৰিআলিত থকা এখন মানে জনপ্ৰিয় হোটেল, ইয়াত চাহ খাব। ইয়াত বহুত ভিৰ, চাব দেই। ইয়াতে মই খাম চলা ভটোৰা আৰু ৰখৰাজৰ চিংৰা চাহ বহুত ভাল লাগে। ইয়াত এতিয়া চাহ তাহ খাই মেলি ওলাইছোঁ চলক। এতিয়া বেছি দিন আকৌ ঘৰলৈ বুলি যাওঁ, কাৰণ মোৰ বেজি ল'ব লগা আছে। তাৰপিছত অলপ দেখাই যাব চেষ্টা কৰিম। শিৱৰাত্ৰি চাই একেবাৰে ঘূৰিলোঁ, বহুত বেছি মেলাখন ঘূৰিলোঁ, ইমান বেছি ভিৰ হয়। সেইকাৰণে মানে আৰু নগ'লোগৈ, কাৰণ মোৰ বেজি টাইম হৈছে। সেইকাৰণে মানে তৰা নৰা ছিঙি গুচি আহিছোঁ। বাকী আপোনালোকৰ লগত ঘৰত গৈ কথা পাতি আছোঁ। এইফালেও গাড়ী যাম, বেক চাইডেও। উপায় নাই আৰু ফচি আছোঁ মাজত। অলপ আগত আহি মই ঘৰ পালোহি। নাজিৰা চিভিল হস্পিটেলতে বেজীটো ল'লোঁ, আৰু তাত থকা নাৰ্ছ বাইদেউগৰাকী বহুত ভাল আছিলে। তেওঁ বহুত ধুনীয়াকৈ মোক বেজীটো দি দিলে। মানে বহুত জোৰছে মানে দুখ পোৱাকৈ দি দিয়ে, কিন্তু তেওঁ হাতখন বহুত ভাল লাগিলে। আৰু মানে তেওঁ হাতখনে মানে একো দুখেই নাপালোঁ, অকল শিৰত মানে বেজীটো সোমাইছিলে যে সেইটোৱে। বাকী কেতিয়ানো বেজী দিলে আৰু কেতিয়ানো উলিয়ালেতো গমেই নাপালোঁ মানে। তাৰপিছত এতিয়া অলপ আগত পাইছোঁ, খুব বেছি ভাগৰ লাগিছে। এটা কাৰণে বেয়া লাগিলে যে গোটেই মেলাখন মানে ঘূৰিব নাপালোঁ। আগতকৈ গোটেই মানে মেলাখন ঘূৰা হয়, কিন্তু যিহেতু ৰাতি হয় আৰু দেৰিও হৈ আহিছে, আৰু লগতে খুব বেছি মানে ভিৰ। আপোনালোকক দেখাব চেষ্টা কৰিলোঁ, একো মাত, কাৰো মাত নুশুনে, মানে ইমানেই ভিৰ। আৰু সেইকাৰণে মানে বেছি কথা পাতিব নাপালোঁ। সেইকাৰণে সোনকালে অলপ চালোঁ আৰু কিবা এটা খাই মেলি সোনকালে ঘূৰি আহিলোঁ। আপোনালোকক যে মেলাখন দেখাইছিলোঁ কেনেকুৱা লাগিলে কমেণ্টত ক'বচোন। কি মদকা কোৱা বুলি কয়,
মদকা কোৱা সেইটো যিটো গাড়ী চলোৱাটো বাপৰে মই লাষ্ট মুহূৰ্তত প্ৰথমতে মই ভিডিঅ' বনাইছিলোঁ আপোনালোকক দেখাবৰ কাৰণে, কাৰণ সৰুতেই দেখা খুব বেছি ভাল লাগিছিলে, সেইকাৰণে আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। আপোনালোকেও নিশ্চয় দেখিছে, তথাপিও মই এনেই দেখাব চেষ্টা কৰিলোঁ। কিন্তু শেষ মুহূৰ্তত মানে তেওঁলোকে হাত ভৰি বাইকত কেনেকৈ দাঙি মেলি মানে চলালে নহয়, আৰু খুব বেছি মানে সেই জেগাডোখৰ আমি য'ত থিয় হৈ আছিলোঁ লৰিবলৈ ধৰিলে। মই মানে ইমানেই বেছি ভয় খাই গ'লোঁ, লাহেকৈ মানে ফোন চোন আৰু ভিডিঅ' কৰিবলৈ বাদ দি পিনে মই বহি দিলোঁ, মানে বহুত বেছি ভয় খালোঁগৈ মই। আৰু ভাল লাগিলে। আৰু তাত এখন চাহৰ মানে দোকান দিছে, ভাপত দিয়া পিঠা দিছে, বৰ ধুনীয়া ষ্টাইলত বনাইছে। আৰু চাহটো কিবা কিবি ঢেৰ মিক্স, মানে জ্বলা জালুক দি দিছে, নিমখ দিয়া, মানে বহুত ধুনীয়াকৈ তাত চাহকাপ খালোঁ হা, ভাপত দিয়া পিঠাইদি সঁচাকৈ ভাল লাগিলে। কিন্তু দুৰ্ভাগ্যজনক কথা এইটোৱে যে মানে ভিডিঅ' শ্বুট কৰি দিবলৈ মোক সেইটো মোৰ কোনো মান নাছিলে। বাকী সঁচাকৈ ভাল লাগিলে। গা ভাল নাইকিয়া হৈ আছিলে যদিও, ঘৰত অলপ কঁপি জপি আছিলে যদিও নেযাম বুলি ভাবিছিলোঁ, কিন্তু এবছৰলৈ যাবগৈ যদি নগ'লোহেঁতেন, সেইকাৰণে গুচি গ'লোঁ। আৰু সঁচাকৈ ভাল লাগিলে, অকণমান সময়ৰ কাৰণে হ'লেও ভাল লাগিলে। সঁচাকৈ ঘৰলৈ আহি একো ধৰণৰ বেমাৰ আজাৰ হোৱা নাই। নিজে স্কুটি চলাই গৈছিলোঁ আৰু নিজেই স্কুটি চলাই ঘৰ পালোহি। আৰু বাকী মই মেলাত কি ল'লোঁ জানেনে? এইটো ঝুমকাটো ল'লোঁ। যিটো দোকানত ধৰক মানে 100 বা 120 বা টকাটো হ'লেও ল'ব, কিন্তু তাত 50 ৰুপিজতে মই পালোঁ। ভাল লাগিলে, সঁচাকৈ ভাল লাগিলে। অৱশ্যে মোৰ এনেকুৱা চিলভাৰ মেটেলত মানে এনেকুৱা ঝুমকা নাই, সেইকাৰণে বহুত মৰম লাগিলে, লৈ ল'লোঁ। অৱশ্যে এনেকুৱাবিলাক আনি ঘৰত পেলাই থোৱা হয়, কেতিয়াবা পিন্ধা হয় আৰু বাকী মই নিপিন্ধোৱে। দেখিছে ন কাণত ফুলি, আচলতে মানে ভাল নালাগে পিন্ধি মানে। কিন্তু ফ্ৰেণ্ডছ, আজি ভ্লগটো কেনেকুৱা লাগিলে আপোনালোকে ক'বচোন কমেণ্টত। আৰু যদি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ প্ৰত্যেকটো নতুন ভিডিঅ'তে আপোনালোকে নটিফাই হৈ থাকে। আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিবলৈ নাপাহৰিব। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে সমাপ্তি ঘটাইছোঁ। আকৌ লগ পাম নেক্সট ভ্লগত। বাই বাই।